আজি কচুগাঁও ব্লক কমিটি দলৰ উদ্যোগত জইনিং চেৰিমনিৰ প্ৰগ্ৰাম হৈছে। এই জইনিং চেৰিমনিৰ প্ৰগ্ৰামত 400+ UPPL আৰু 200+ BJP আৰু NCP আছে 100+ আৰু কংগ্ৰেছত আছে 20-something। গতিকে আজি যিটো কচুগাঁও UPF দলৰ যিটো উদ্যোগত যিটো জইনিং চেৰিমনি হৈছে খুব ভাল প্ৰগ্ৰাম হৈছে। দেখা যায় মানে কচুগাঁও হিচাপে আগত যেনিবা ইয়াত MCLA নাছিল। এই যোৱা বছৰে 2020 আমি হাৰিছোঁ, কিন্তু নেক্সট টাইম যদি 2025 যিটো নিৰ্বাচন হ'ব ইয়াত দিছে এই MCLA যিটো ইলেকশ্যন ইয়াত UPF দলে জিকাটো কাটা। মানে আজি মই যিটো দেখিছোঁ সকলো জাতি জনগোষ্ঠীয়ে আকৌ UPF দলৰ ফালে ঘূৰাই আহিছে। হাজাৰ মানুহ ডেইলি প্ৰগ্ৰাম হৈ আছে, ডেইলি জইনিং হয়। কোনোবা প্ৰাইমাৰী, কোনোবা ডিষ্ট্ৰিক্ট, কোনোবা ব্লকত এনেকুৱা যিটো চেৰিমনিয়েল জইনিং প্ৰগ্ৰাম কণ্টিনিউ হৈ আছে। মুঠতে নন ষ্টপ BJP আৰু UPPL এৰি পেলাই আমাৰ দলত আহি আছে। খুব ভাল চেম্বল আমাৰ 2024 কাৰণে কোকৰাঝাৰ লোকসভাটো খুব ভাল বুলি আমি ক'ব পাৰোঁ। মুঠতে আমি জিকিম আৰু 2024 নিৰ্বাচনৰ যিটো MP ইলেকশ্যন। 2024 বহুতে ছেমিফাইনেল বুলি কয়, ফাইনাল হয় আমি নাজানো। মুঠতে 2024 আমাৰ কাটাৰ একদম আৰু প্ৰমোদ বড়োৱে আজি যিখিনি কাম কৰি আছে একদম জিৰ', একো কাম কৰা নাই। সি অকল পইচা খোৱাৰ ধান্দাত কাম কৰি আছে। আজি আপোনালোকে দেখিছে বহুত বড়ো মহিলা আই মাতৃসকলে আমাৰ ওচৰত কমপ্লেইন দিছে, আমাক একো দিয়া নাই, গৰীব পেঞ্চন দিয়া নাই, অৰুণোদয় স্কিম দিয়া নাই। ইহঁতৰ UPPLৰ মানুহে একজনে 2-3টা স্কিম লৈছে বুলি এনেকুৱা কমপ্লেইন দি আছে। গতিকে অকল বড়োৰ কথা নহয়, মুছলিম মহিলাসকলেও কমপ্লেইন দিছে, ৰাভা মহিলাসকলেও কমপ্লেইন দিছে, বেংগলীসকলেও কমপ্লেইন দিছে। UPPL চৰকাৰে আজিৰ দিনত কোনো জাতীয় জনগোষ্ঠীৰ একো কাম কৰা নাই। স্যার, আপনি প্রমোদ বড়োর 3টা আসনের কথা বলছেন। প্ৰমোদ বড়োটো এইটো আজিৰ কথা নহয়, বহুত দিনৰ পৰা কৈ আছে। প্ৰমোদ বড়ো আজিৰ দিনত অকল 3টা স্কিমহে লাঞ্চ কৰি আছে BTC অঞ্চলত, আৰু বেলেগ স্কিম নাই। ৰাস্তা বনোৱা, দলং বনোৱা, হস্পিটেল বনোৱা, স্কুল কলেজ বনোৱা বা এনেকুৱা কিবা একটা বনোৱাৰ কোনো স্কিম নাই। তাৰ লগত স্কিম আছে, 1 নম্বৰত আছে আপুনি যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে PMAY ভোটটো কাটি দিব নাপাব। 2 নম্বৰত আছে আপুনি যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে অৰুণোদয় আপুনি স্কিম নাপাব, কাটি দিব। 3 নম্বৰত আছে UPPL মিটিঙত যদি নাযায় তেতিয়াহ'লে 75,000 টকা নাপাব। এই 3টা স্কিমটো BTCত মজবুত চলি আছে, বিৰাট ভাল। কিন্তু BTC প্ৰমোদ বড়ো চৰকাৰৰ স্কিম আমি কি ক'ম? প্ৰমোদ বড়ো চৰকাৰৰ স্কিমটো BTCৰ এক্সিষ্টিং চলি থকা মানে স্কিম, এই 3টাটো হ'ল স্কিমৰ নাম। নাই BPFটো চৰকাৰত অহাৰ পৰে আমাৰ BPF দলৰ বা BPF দলৰ যিটো চৰকাৰ হ'ব, প্ৰথমত মাটিৰ পাট্টা দিয়াটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি হিচাপে আমি কাম কৰিম। মাটিৰ পাট্টা দিবই লাগিব। বড়োসকলেও বহুত লগত নাই, মুছলিমৰো নাই, বেংগলীৰো নাই, ৰাজবংশীৰো নাই, নাথ যোগী, ৰাভা, গাৰো, বহুত জাতি জনগোষ্ঠীৰ লগত বহুত মানুহৰ লগত মানে মাটিৰ পাট্টা নাই। এই মাটিৰ পাট্টাটো আমি 1 নম্বৰ প্ৰায়ৰিটি হিচাপে চৰকাৰ অহাৰ লগে লগে আমি কাম কৰিম।